100% ভোট গৈছে এই মাত্ৰ 3-4মান বজাত আমি ক'ব পাৰিম কিমান ভোট গৈছে এইবাৰতো আমাৰ বহুত ভোট তাৰমানে সিমান এটা বেছি পোৱা নাই নিৰ্বাচন আয়োগে কৰিব লাগিছে ঘৰে ঘৰে যিটো বয়সস্থ মানুহ বা বেমাৰ আজাৰ থকা মানুহ সেইবিলাক ঘৰত ভোটকেইটা দিব পৰা হ'ব লাগিছিল তাৰমানে যোৱাবাৰতকৈ অলপ বেছি ভোট পাইছিল এইবাৰ বা কি হয় নাজানো এতিয়া কিমান চলি আছে কিমান আহে কিমান নাহে সেইটো নাজানো আৰু কিমান 50% হয় আচলতে ৰোজাৰ পিছত হ'লে আমাৰ বয়সস্থ মানুহখিনি আহিব পাৰিলেহে লাগিব লাগিছিল সেইটো ঘৰত ভোটত দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল কিন্তু নিৰ্বাচন আয়োগে সেইটো ঘৰত ব্যৱস্থা কৰিব লাগিছিল ঘৰত যাই যে ভোটকেইটা দিব ল'ব লাগিছিল হয় আমি উপস্থিত আছোঁ ৱাৰ্ড নম্বৰ 36 আৰু ভোট কেন্দ্ৰ নম্বৰ 3 ইয়াৰে যি ভোটাৰসকল আছে আমি পলিং এজেণ্টৰ পৰা এটা কথা স্পষ্টভাৱে আমি জানিব পাৰিলোঁ যে ৱাৰ্ড নম্বৰ 36 আৰু পলিং ষ্টেচন 3ৰ পৰা আমি একেটা কথা স্পষ্ট পালোঁ যে আজি ইয়াতে তেনেকুৱা ভোটাৰো আছে যি শাৰীৰিক অক্ষমতা আৰু কিছুমান বয়সস্থ লোক আছে আৰু তেখেতসকলে নিজাববীয়াকৈ আহিব নোৱাৰে কিন্তু তেনে এটা ক্ষেত্ৰত নিৰ্বাচন আয়োগে তেখেতসকলক তেনে ব্যৱস্থা কৰিব দিয়া নাই বা তেনে ব্যৱস্থা কৰা নাই আৰু যাৰ কাৰণে তেখেতসকলে নিজৰ ভোট সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলে আহিব পৰা নাই আৰু তেখেতসকলৰ ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলৰ যি ভোট দিয়াৰ অধিকাৰ হেৰুৱাই পেলাইছে